District Drug Disposal Committee pen Keong dung araki ahormu niki kaipo. Assam government kaping khara teng Karbiang long alu Prajam police station angkang alu. Komsai kiatum kenep longtang araki ahormu an narcotic drugs psychotropic substance to be destroyed as per MDPS 1985 arona teng pen. District Drug Disposal Committee Karbiang long pen pato piponsi. Pini matijong ni phai thongkya pai ni dipuman jaka cheleng atwar pi. Body sample adung raki break along miki kai padupon. Miki kai pon Keong dung raki ahormu amil lapisan hello. Heroin 12.550 kg, ganja 189.35 kg, morphine 2.8 kg, tablets 2098 mils. Panrumpet pen 27 crore, 55,16,500 an atang ka black market along other doji PC, SP Sanjip PR Saikia Perangkia Thengno Ninjepon. Prabjin pen Karbiang long alo drugs kiri matima phan ki thangji aphan. Rehabilitation Center Kimpon Pola pen Aronre pen Hichikula Raju Hor ki jara kimphan pangthek pon puputa alang li Ninjepon. নিৰ্দেশনা অনুসৰি আমি ইতিমধ্যে কাৰ্বি আংলং জিলাত 2023 চনত দুবাৰ ড্ৰাগ আমি ডিষ্ট্ৰাকশ্যনছ কৰিছোঁ আপোনালোকে গম পাই ইতিমধ্যে আজি আমি প্ৰায় 64টা কেছৰ সৰ্বমুঠ প্ৰায় 27,55,16,500 টকা মূল্যৰ আমি ড্ৰাগ আজি ডিষ্ট্ৰাকশ্যন কৰিবলৈ ওলাইছোঁ ইয়াৰ ভিতৰতে আমাৰ 12 কিলো 550 গ্ৰাম আছে হেৰইন 189.35 কেজি আছে গাঞ্জা মৰফিন আছে 2 কেজি 800 গ্ৰাম আর ট্যাবলেট আছে 2098 টা সো সর্বমুঠ ভ্যালু আমার গোটেইখিনি বস্তু সিআইডিয়ে যেটো আমার মূল্যায়ন করে 27,55,16,500 টাকা আৰু এই গোটেই বছৰত এতিয়ালৈকে আমি এই আজিটো আমি হিসাব ধৰিলে প্ৰায় 237টা কেছৰ সৰ্বমুঠ 169 কোটি 68,54,442 rupees এইটো ভ্যালুৰ আমি ড্ৰাগ আমি ডিষ্ট্ৰাকশ্যনছ আজি আমি কৰিম এই বছৰত আৰু আমি আশা ৰাখিছোঁ যে আমি অনাগত সময়ত যিমান আমাৰ ডিটেকশ্যনছ হৈছে সেইবিলাক আমি আকৌ তেনেকৈ প্ৰত্যেক 3 মাহে আমি কৰি যাম আৰু আমি সকলোকে আমি আহ্বান জনাইছোঁ আমাক এই গোটেই প্ৰক্ৰিয়াটোত আমাক এই গোটেই ড্ৰাগছ ডিটেকশ্যনৰ পৰা আদি কৰি আমাৰ এই ডিষ্ট্ৰাকশ্যনলৈকে প্ৰক্ৰিয়াটো যাতে সকলো ৰাইজে মিডিয়াই সকলোৱে আমাক যাতে সহযোগিতা আগবঢ়ায় ধন্যবাদ বিভিন্ন থানাৰ কেছ আছে সকলো থানাৰ খটখটি আছে বৰপথাৰ আছে দিলাই আছে মাঞ্জা আছে বোকাজান আছে আপোনাৰ তাৰপিছতে বকলিয়া আছে দকমকা আছে আমাৰ দিলাই থানাত কেছ ৰুজু হৈছে এই হিসাবটো থানা ওয়াইজ গোটেই ডিটেইল হিসাবটো এই মুহূৰ্তত নাই কিন্তু থানা ওয়াইজ আমাৰ ডিলাইট ম্যাক্সিমাম আমাৰ কেছ ডিটেকশ্যন হৈছে সব দিনক দিনে উঠি অহা প্ৰজন্মক আমি ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ এই যি ড্ৰাগছৰ ভয়াৱহতা সেয়া উপলব্ধি কৰি ইতিমধ্যে আমি বিভিন্ন ধৰণৰ বেলেগ আমি প্ৰগ্ৰামো ইতিমধ্যে কৰিছোঁ আমি বেলেগ এজেন্সিৰ লগত লগ লাগি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন CRPF আমাৰ জুডিচিয়াৰী সকলোৰ লগত লগ লাগি আমি ইতিমধ্যে বহুত এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ সকলোকে আমি আহ্বান জনাইছোঁ এই গহবৰত যাতে কোনো নপৰে আৰু এই যেটো ভয়াৱহতা ড্ৰাগছৰ ভয়াৱহতা বুজি পেলাই যাতে সকলোৱে এটো পৰা আঁতৰি আহি পেলাই ক'বাত দেখিলেও যাতে আৰক্ষীক সহায় কৰি বা কোনো এজেন্সিক সহায় কৰি পেলাই ডিটেকশ্যনত সহায় কৰে আৰু এটো পৰা সম্পূৰ্ণ আঁতৰি থাকে তাৰে আহ্বান জনাইছোঁ ড্ৰাগছ আউটবিলাক ৰিহেবিলিটেশ্যন আছে সিস্টেম ইতিমধ্যে ৰিহেবিলিটেশ্যন চেণ্টাৰ কাৰ্বি আংলঙতো কৰিবৰ কাৰণে বৃহৎ ব্যৱস্থা লোৱা হৈছে অতি সোনকালে আপোনালোকে গম পাব এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ কাৰ্বি আংলঙতো স্থাপিত হ'ব মই আমি যি আপুনি কৈছে অবৈধ খুৰা য'ত বিক্ৰী হয় সেই বিক্ৰী আমি ডিষ্ট্ৰাকশ্যন আমি কেছ ৰুজু কৰোঁ আমি এক্সাইজকো হেণ্ডঅভাৰ কৰি দিওঁ আমি প্ৰত্যেক সময়তে লৈ আছোঁ ব্যৱস্থা এইটো আমি আকৌ পুনৰবাৰ চাম আমি এক্সাইজৰ আমাৰ ছুপাৰিনটেণ্ডেণ্ট আমাৰ লগত আছে আমি তেখেতকো আমি অনুৰোধ জনাম যাতে এই যি চুলাই মদৰ যদি ক'ৰবাত আছে ব্যৱস্থা আমাৰ আৰক্ষী আৰু আমি এক্সাইজ ডিষ্ট্ৰিক্ট অফিচ ডেপুটি কমিশ্যনাৰ অফিচৰ সকলো যুটীয়াভাৱে আমি বিহিত ব্যৱস্থা ল'ম এই ব্যৱস্থাটো ল'ম আমি এইটো চলি আছে ড্ৰাইভ চলি আছে ইতিমধ্যে অলৰেডি এক্সাইজৰ ড্ৰাইভ চলি আছে আপোনালোকে চাগে অৱগত নহয় হয়তো ডিস্ট্ৰিক্ট কমিশ্যনাৰৰ নিৰ্দেশনাত এটা টিম বনি পেলাই গোটেই জিলাত আমি ইতিমধ্যে এইটো অলৰেডি ডেইলি সিস্টেমত চলি আছে ধাবাবিলাকত চলিছে পাৱাৰ হাউচ মাৰ্কেটত ফুটপাথৰ মাৰ্কেটত স্যাৰ এইটো ওপেন হৈ আছে আৰু প্লাছ ষ্টেচনৰ আপুনি সোমাই গ'লেই দেখা পাব সন্ধিয়া বা দিনৰ ভাগত গ'লে আমি নিশ্চয় এইটো আপোনাৰ আপুনি যেটো কৈছে এইটো আমি ডেফিনেটলি পেইন কিলাৰ হয়
অপিয়ইড হয় ষ্টাৰ্ট কৰি দিয়ক Pagilihan, sa para